Dulajan, 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 Dulajan. নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি বৰ্তমান আজি উপস্থিত হৈছোঁহি তিনিচুকীয়াৰ নপুখুৰীত। আমি এখন বিশেষ বাহনত চাবলৈ ইয়াত উপস্থিত হৈছোঁহি, যিখন বাহন এদিন প্ৰথম অৱস্থাত আজিৰ পৰা ধৰি লওক বিগত 40 বছৰ 50 বছৰ আগত ৰজাদিনীয়া গাড়ী বুলি কোৱা হয়। এই গাড়ীখন আচলতে VIP আৰু VVIPয়ে ব্যৱহাৰ কৰিছিল, প্ৰধানমন্ত্ৰীও ব্যৱহাৰ কৰিছিল। এই গাড়ীখন বৰ্তমান আপোনালোকেও বুজি পাইছে, চিনি পাইছে মই কাৰ কোনখন গাড়ীৰ কথা ক'বলৈ গৈছোঁ। এয়া হৈছে মোৰ পিছফালে থকা হিন্দুস্তান মটৰ্ছৰ এম্বেচাডৰ গাড়ীখন। এই এম্বেচাডৰ গাড়ীখনৰ বহিবলৈ সপোন বহুতৰ আছিল সেই সময়ত, আৰু হয়তো আজি যদি সেই সপোন পূৰ হ'ব। কাৰণ এই গাড়ীখনত যদি আপুনি উঠি যাত্ৰা কৰিব বিচাৰিছে তেনেহ'লে তিনিচুকীয়ালৈ আহিব লাগিব, আৰু তিনিচুকীয়া নপুখুৰীত আপুনি পাব হিন্দুস্তান মটৰ্ছৰ এই এম্বেচাডৰ গাড়ীখন। আৰু তিনিচুকীয়াৰ পৰা দুলীয়াজানলৈ যাত্ৰা কৰে যাত্ৰীলৈ এই এম্বেচাডৰ গাড়ীখন। ক'লৈ যাব? দুলীয়াজান যাব। এবাৰ কৈ দিয়কচোন, চিঞৰি দিয়কচোন। Dulajan. আকৌ Dulajan. এয়া দুলীয়াজানলৈ যাব গাড়ী। আৰু মই এখন গাড়ীয়ে নহয়, ইয়াত বহু গাড়ী আছে, প্ৰায় 40খন গাড়ী আছে। তাৰে 20খন গাড়ী বৰ্তমান 20খন গাড়ী ইয়াত চলিত অৱস্থাত আছে, আৰু 20খন গাড়ী চলাই ইয়াত যিসকল চালক আছে, হেণ্ডিমেন আছে, তেওঁলোকৰ নিজৰ পৰিয়াল পোহপাল দি আছে। আৰু আচৰিত হ'ব শুনি যে যাত্ৰীয়ে বিচৰাৰ কাৰণে এই গাড়ীখন আজিও চলাই আছে, কাৰণ যাত্ৰীয়ে এই গাড়ীখন আৰাম পাই বহি, আৰু পাঁচজন যাত্ৰী ইয়াত যাতায়াত কৰিব পাৰে। আৰু তেওঁলোকক সোধা হৈছিল যে অত্যাধুনিক গাড়ীসমূহ ওলাইছে, তেওঁলোকে কিয় এইটো ব্যৱহাৰ নকৰে, কিন্তু তেওঁলোকে ক'ব বিচাৰে যে যাত্ৰীয়ে বিচৰাৰ কাৰণে এই গাড়ীখন আজিও চলাচল কৰি আছে। আৰু মই দেখাইছোঁ সেই ষ্টেণ্ড, এয়া গাড়ীসমূহ ৰৈ আছে দুলীয়াজানলৈ যাবলৈ। দাদা কিমান দিনৰ পৰা চলাই আছে? 93 পৰা চলাই 93 পৰা। কিমান যাত্ৰী যায় এইখন গাড়ীত? 5জন যায়। বেলেগ গাড়ী কিয় নলয়? এইটো আৰাম আছে বুলি পেচেঞ্জাৰ, আমাৰো চলাই ভাল লাগে। পেচেঞ্জাৰো বিচাৰে এইটো? পেচেঞ্জাৰ বিচাৰে। তেল খাই চাগে? তেল ঠিকে আছে, আগৰ যেনেকৈ মানে কিমান মাইলেজ দিয়ে এতিয়া? টোটেল 14-12 এনেকৈ যায়। 14-12 দিয়ে। আমি যাওঁ ঘূৰাই দিলোঁ। এয়া হৈছে ৰজা গাড়ী, আচলতে এম্বেচাডৰ কথা বহুতৰ স্মৃতি আছে এম্বেচাডৰ গাড়ীৰ লগত। মোৰো স্মৃতি আছে। আজি এম্বেচাডৰ পুনৰ উঠিবলৈ পালোঁ, আকৌ সেই দিনৰ ৰজা গাড়ী। আৰু এই গাড়ীখন তিনিচুকীয়া দুলীয়াজান পথত আপুনি পাব, কাৰণ এখন একমাত্ৰ ষ্টেণ্ড অসমৰ য'ত এতিয়াও এম্বেচাডৰ গাড়ী চলি আছে। এয়া ড্ৰাইভাৰ দাদাৰ লগত আমি গৈছোঁ, তেওঁৰ নিজস্ব গাড়ী। তেওঁ কৈছে যে এইখন গাড়ী আমি এই চেঞ্জ কৰিব পাৰোঁ, কিন্তু চেঞ্জ নকৰে, কাৰণ ৰাইজে বিচাৰে, যাত্ৰীয়ে বিচাৰে। সেইকাৰণে এইখন গাড়ী এতিয়াও চলাই আছে। আৰু প্ৰায় 20খন গাড়ী ইয়াত আছে, আৰু 20টা পৰিয়াল ইয়াত চলি আছে এইখন গাড়ী চলাই। এটা যাত্ৰীৰ যি চিট, এই চিট আপোনালোকক দেখাইছোঁ, চব আৰামদায়ক। মই নিজে বহিছোঁ, সঁচাকৈ আৰামদায়ক, বহুত আৰাম আছে। মই নিজৰ গাড়ীখনো চলাওঁ, তাতো বহোঁ, কিন্তু এইখন গাড়ী সঁচাকৈ বহুত আৰামদায়ক। আৰু এইখন গাড়ীত গ'লে আজিও ৰিয়েকশ্যন থাকে, বহুতে চায় যে এইখন গাড়ীৰ ভিতৰত এচিও আছে। এইখন নহয়, এতিয়া মানে এচি চলাও গাড়ী আছে, মানে এচিও ৰাখে। আৰু এইবোৰ গাড়ীত এতিয়াও পাৱাৰ উইণ্ডো আছে, এইফালেও গাড়ী ৰাখিছে। তিনিচুকীয়া নপুখুৰী আমি আছোঁ, আৰু নপুখুৰীত এই ষ্টেণ্ড পাব। অসমৰ শিলচৰতো কেইখনমান গাড়ী পোৱা যায় এম্বেচাডৰ, কিন্তু তিনিচুকীয়াত আপুনি বেছিকৈ পাব, প্ৰায় 40খনমান গাড়ী আছে ইয়াত। তেওঁলোকে নিজে মেৰামতি কৰে, তেওঁলোকে পাৰে অন্য গাড়ীও লৈ ইয়াত ভাড়া মাৰিবলৈ, কিন্তু আজিও প্ৰায় 30 বছৰ ধৰি তেওঁলোকে চলাই আছে। আৰু যাত্ৰীসকলে বিচৰাৰ কাৰণে গাড়ীখন এতিয়াও চলাই আছে। পাৱাৰ উইণ্ডো আছে, আৰু বহুত আৰাম। মই নিজেও বহিম, চলিম, আৰু বহি চাম কেনেকুৱা লাগে, কিন্তু নিশ্চয় আৰামদায়ক বুলি কোৱা হৈছে। আৰু এয়া হৈছে তিনিচুকীয়া নপুখুৰী ষ্টেণ্ড, য'ত আপুনি এম্বেচাডৰ যি যাত্ৰা খুব সুন্দৰভাৱে কৰিব পাৰিব।
এখন আৰামদায়ক গাড়ী, ৰজাদিনীয়া গাড়ী, আৰু এই ৰজাদিনীয়া গাড়ীৰ যদি যাত্ৰা কৰাৰ সপোন আছে তেতিয়াহ'লে তিনিচুকীয়ালৈ আপোনালোকে আহক আৰু তিনিচুকীয়া আহি ইয়াত যাত্ৰাৰ উপভোগ কৰক। খুব স্মৃতিমূলক এটা যাত্ৰা কৰি যাব, কাৰণ নিশ্চয় মই এয়া গেৰেণ্টি ক'ব পাৰোঁ, কাৰণ আজিৰ যুগ নহয়, তাৰ ধৰি লওক আজিৰ পৰা 20 বছৰ 25 বছৰ আগলৈকে এইখন গাড়ী হয়তো সকলোৱে সপোনৰ গাড়ী হিচাপে লৈছিল, আৰু এই সপোনৰ গাড়ীখনত এবাৰ হ'লেও বহি চাবলৈ সকলোৰে ইচ্ছা কৰিছিল। আৰু এয়া তিনিচুকীয়াৰ এয়া এম্বেচাডৰ গাড়ীৰ ষ্টেণ্ড আমি দেখুৱালোঁ, আৰু এনেধৰণৰ ভিডিঅ'বিলাক আমি লৈ আহিম তিনিচুকীয়াৰ হওক বা অসমৰ বিভিন্ন প্ৰান্তৰ, আৰু এটা ঐতিহাসিক ঐতিহ্য থকা এখন গাড়ী আপোনালোকক দেখুৱালোঁ। আৰু আমাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেবিলাক ভিডিঅ'বিলাকৰ কাৰণে আপোনালোকে আমাক ছাপোৰ্ট কৰক, তেতিয়াহে আমি নতুন নতুন ভিডিঅ' লৈ আহিম, উৎসাহিত হ'ম। তেনেহ'লে আজিলৈ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। দুলীয়াজান 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 দুলীয়াজান